हेलो गाइज की खबर সকলো চাগে ভালে আছে আৰু বৰ্তমান এতিয়া মই গাটো ধুই আহি পিনে ৰুমত পাকঘৰত সোমাইছোহি আৰু চাহ বনাবৰ কাৰণে আৰু এতিয়া সময় হৈছে 6টা আজি হৈছে দেওবাৰ ভাবিছোঁ দেওবাৰ দিনটোত মইনো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম সেইকাৰণে ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ আজি তেতিয়াহ'লে আপোনালোকে চাই থাক আৰু এইফালে মই চাহ বাকি ল'লোঁ লগতে অকণমান ভজা পিঠা আছিলে মানুহজনক আৰু পেটিক দি লওঁ আৰু লগতে ভাপত দিয়া পিঠা আৰু লাল চাহ এনেকৈ ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ আৰু আজি আৰু এই মানাই কৰি আছে ড্ৰয়িং আৰু এইফালে লৈছোঁ আদা এডোখৰ আদা আৰু এইফালে 3টা নহৰু লৈছোঁ আৰু এয়া জলকীয়া আৰু লগতে এয়া জলফাই আৰু এই সকলোখিনি মই এই জলফাইখিনি মই যিহেতু বইল কৰি ল'ম আপোনালোকে নিমখত সানি গেলাই থ'ব পাৰে কিন্তু মই বইল কৰি ল'ম আৰু সেইফালে নহৰুখিনি গুচাই আটাখিনি অলপমান ৰুকি ল'ম আৰু ৰ'দত শুকুৱাই ল'ম যিহেতু তাৰ যিটো ভিতৰত থকা যিটো পানী এইটো শুকাবৰ কাৰণে আৰু জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'ম এই জলকীয়াখিনি মই অলপ কাটি শুকুৱাই ল'লোঁ আপোনালোকে দেখিছে এইবোৰ শুকুৱাই লোৱা চিন এয়া ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইফালে এইখিনি টেঙা ৰস আপোনালোকে যিকোনো ধৰণৰ টেঙা ব্যৱহাৰ কৰিব পাৰে অকল যে গোল নেমু বা চোকা টেঙা ব্যৱহাৰ কৰিব নহয় কাজি নেমুৰ ৰসটো ব্যৱহাৰ কৰিব পাৰে আৰু এইফালে আদা নহৰু আদাখিনি মই ধুনীয়াকৈ ৰুকি লৈছিলোঁ সৰু সৰু কৰি আৰু নহৰুকেইডোখৰো ধুনীয়াকৈ কাটি লৈছিলোঁ অলপমান এইটো চাইজত এয়া আৰু লগতে লৈছোঁ মই এইফালে অলপমান পাঁচফোৰণ আৰু এইফালে কেৰাহীত মই তেল গৰম হ'বলৈ এৰি দিছোঁ তেল বেছি দিয়া নাই একেবাৰে কমকৈ দিছোঁ তেলখিনি সম্পূৰ্ণ গৰম হৈ যোৱাৰ পিছত ইয়াতে মই পাঁচফোৰণখিনি দিম আৰু তেলখিনি গৰম হৈ আহিলে আৰু এতিয়া মই গেছটো অফ কৰি ইয়াতে পাঁচফোৰণখিনি দি দিছোঁ আৰু লগতে ইয়াত মই অলপমান হালধি দি ল'ম লগতে আৰু ইয়াত কাটি লোৱা আদা নহৰুখিনি দি লৈছোঁ কাটি মানে শুকুৱাই যিখিনি লৈছিলোঁ সেইখিনি আদা নহৰু আৰু লগতে জলকীয়াখিনিও দি লৈছোঁ আৰু মই যিহেতু ইয়াত টেঙা দিম আৰু টেঙাৰ পৰিমাণটো চাই পেলাই আপোনালোকে নিমখ দিব ইয়াতে চেপি ৰখা যিখিনি টেঙা আছিলে সেইখিনি মই ইয়াতে দি লৈছোঁ আপোনালোকে ইচ্ছা অনুযায়ী কম বেছি পৰিমাণে ল'ব পাৰে যিমানটো টেঙা আপোনালোকে ভাল পায় সিমানটো টেঙা আৰু বেছি টেঙা দিলেও খালি জ্বলাটো কমি যায় সেইকাৰণে মই অলপমানে ব্যৱহাৰ কৰিছোঁ টেঙা দিলে অৱশ্যে জলকীয়াখিনি বহুত দিনৰ কাৰণে ভাল হৈ থাকে ই এক প্ৰকাৰৰ ভিনেগাৰৰ কাম কৰে লগতে যিখিনি মই জলফাই লৈছিলোঁ সেইখিনি কাটি ল'লোঁ মই আপোনালোকক কৈছিলোঁ যে জলফাইখিনি মই বইল কৰি ল'ম কিন্তু জলফাইখিনি যিহেতু একেবাৰে পকা আৰু কোমল আছিলে সেইকাৰণে মই ইয়াক বইল কৰি নল'লোঁ কাটি ল'লোঁ কাটি নিমখ সানি পেলাই ৰদাই ল'ম তাৰপাছত পুনৰ বটলত ভৰাই থ'ম তেল মছলা দি আৰু কেনেকৈ কৰোঁ সেয়া আপোনালোকক দেখাম কিন্তু আজি যিহেতু মই কাটি ল'লোঁ সেইকাৰণে আপোনালোকক দেখাই দিলোঁ আৰু এইখিনি এনেকৈ নিমখ সানি পেলাই ৰদাই দিম আৰু আমাৰ বাৰাণ্ডাতে যিহেতু ৰ'দ পৰে সেইকাৰণে ইয়াতে দি দিছোঁ জলফাইখিনি এনেকৈ শুকাবৰ কাৰণে চালনীখনত মেলি দিছোঁ আৰু এইফালে আচাৰখিনি মই ধুনীয়াকৈ ভৰাই ল'লোঁ এয়া এটা বটলত চিচাৰ বটলত ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পাছতে ভৰাইছোঁ আগতে ভৰোৱা নাই কিন্তু আৰু এইখিনি মই এনেকৈ থ'ম ইয়াত কাৰণ বেছি তেলো দিয়া নাই মই পিছত লাহে লাহে মই ইয়াত তেল অলপ অলপ দিম আৰু অলপ অলপকৈ দিম এতিয়া নিদিওঁ পাছত যদি প্ৰয়োজন হয় তেতিয়া দিম এতিয়া নিদিওঁ বাৰু ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু এইফালে চব্জি কাটি ল'লোঁ ভাবিছোঁ আজি মাছৰ আঞ্জা বনাম মাছ অলপ আনিছে আৰু এইফালে মাছ আৰু এইফালে স্কচ কাটি লৈছোঁ
আৰু লগতে আদা নহৰু খুন্দি লৈছোঁ এইখিনি। আৰু এইফালে বিলাহী, তাৰপিছতে পিঁয়াজ, আলু, ধনিয়া আৰু মটৰ লৈছোঁ গুচাই পেলাই, কেঁচা মটৰ। এইফালে কেৰাহীখন গেছত ঠাই দিলোঁ আৰু 2খন কেৰাহী পাতি লৈছোঁ। এইফালে নিৰামিষ চব্জি বনাম আৰু ইয়াতে মাছখিনি ফ্ৰাই কৰি ল'ম। টাইম একেবাৰেই নাই, সেইকাৰণে খৰধৰকৈ দুইফালে পাতি লৈ কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ সোনকালে হ'বৰ কাৰণে। এইফালে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। যিখিনি মাছ ভজা তেল আছে তাতে আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াতে খুন্দি লোৱা আদা নহৰুখিনি লগতে দি লৈছোঁ। আৰু মই ইয়াতে নিমখ আৰু হালধি দি ল'ম। ইয়াত আৰু অন্য কোনো ধৰণৰ মই মছলা ব্যৱহাৰ কৰা নাই, অকল আদা নহৰুৱে ব্যৱহাৰ কৰিছোঁ। কাটি থোৱা বিলাহীখিনি এতিয়া মই ইয়াতে দি অলপ সময় লৰাই এইখিনি যেতিয়ালৈকে সম্পূৰ্ণকৈ সিজি নাযায় তেতিয়ালৈকে ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াতে মটৰখিনি দি দিছোঁ। মটৰখিনি মই অলপমান বইল কৰি লৈছিলোঁ, আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ। বইল কৰি ল'লে মানে কোমল হৈ যায় আৰু ভাল মানে খাবৰ কাৰণে, যিহেতু কেঁচা টান ভাৱটো তেতিয়া নাথাকে আৰু খাবলৈ টেষ্টি হয়, সম্পূৰ্ণ সিজি যায় ভিতৰৰ পৰা। আৰু এইখিনিতে এটা কথা কওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু এতিয়া মই ইয়াতে যিখিনি ফ্ৰাই কৰি লৈছোঁ আলুখিনি সেইখিনি দি লৈছোঁ। মই সম্পূৰ্ণ ফুল ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰি লৈছিলোঁ আৰু অলপ সময় এনেকৈ ভাজিম, তাৰপাছতহে মই ইয়াত পানী এড কৰিম। আৰু ইয়াতে মই এতিয়া পানী এড কৰি দিছোঁ। আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব, গৰম পানী ব্যৱহাৰ কৰিলে আৰু খাবলৈ টেষ্টটো বহুত ভাল হয়। আৰু অলপমান উতল অহাৰ পাছতে এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছকেইডোখৰ দি দিছোঁ। আৰু জোলকণ ডাঠ হৈ অহাৰ পাছত এতিয়া মই ইয়াতে কাটি থোৱা যিখিনি ধনিয়া আছিলে সেইখিনি ইয়াতে দি দিছোঁ। আৰু এই ছিজনটোৱে হৈছে ধনিয়া ছিজন, আৰু শাককণত যদি অকণমান ধনিয়া পেলাই নিদিওঁ শাককণ কিবা আধৰুৱা লাগে। যিকোনো চব্জিতে অকণমান যদি ধনিয়া দিয়া হয় খাবলৈ সোৱাদ হৈ পৰে। আৰু ইয়াত ৰেডি হৈ গ'ল আমাৰ মাছৰ তৰকাৰীখন। আৰু লগতে এইফালে মই বনাব লৈছোঁ মাছৰ চাটনি, আৰু এয়া আদা নহৰু অলপমান খুন্দি ৰাখিছিলোঁ, আৰু এয়া মাছ। আৰু মই খুন্দনাতে চাটনি পিছোঁ, খুন্দনাত চাটনি পিচি খাবলৈ বহুত ভাল লাগে। আৰু এয়া চাটনি পিচি হৈ গ'ল। এতিয়া ইয়াতে মই অলপমান নেমু টেঙা চেপি দিম।
লগতে অলপমান মিঠাতেল দি দিছোঁ। এনেকৈ চাটনি বনাই খাবলৈ বহুত বেছি ভাল লাগে, মাছৰ চাটনি। আৰু ৰেডি হৈ গ'ল আমাৰ মাছৰ চাটনি। আৰু এয়া আমাৰ দেওবাৰ স্পেচিয়েল থালি। স্পেচিয়েল এইকাৰণে ইয়াত যে মাছ আছে সেইটো কাৰণে স্পেচিয়েল নহয়। দেওবাৰ দিনটোত সকলো ঘৰত থাকে আৰু লগে ভাগে খোৱা মজাই বেলেগ, সকলো লগতে লগ লাগি এসাঁজৰ খোৱাটো।